নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ'লৈ আৰু আজি বহু দিনৰ মূৰত বাগান বজাৰলৈ আহিছো বহু দিন বুলি নহয় বহু বছৰৰ মূৰত আহিছো বাগান বজাৰলৈ যেহেতু আমাৰ গাঁৱৰ ওচৰতে এখন বাগান আছে দিল্লী বাগান আৰু তাতে সাপ্তাহিক বজাৰ বহে আজি আহিছো বহু দিনৰ মূৰত তালে বৌ আৰু ভন্টিও আহিছে লগত ভাবিলো আপোনালোককো অকনমান দেখাই দিও ভিডিঅ'টো চাব আপোনালোকে কেনে পালে কমেন্টত জনাব বলক তেনেহলে মোৰ লগতে আপোনালোককো লৈ যাওঁ বজাৰলৈ আটাকা বজাৰ পা আহিলি আগতে বজাৰখন ইয়াতে আছিলে আৰু এই স্কুলখনৰ কাৰণে বজাৰখন অলপ আঁতৰলৈ লৈ গ'ল অকনমান দেখাই দিছো স্কুলখন বহু বছৰ বজাৰলৈ অহাই নাই আগতে মিঠা পকৰি খাবলৈ অহা মনত পৰে আৰু আজি বহু বছৰ পাছত আকৌ আহিছো মিঠা পকৰি খাওঁ বুলি আহিছো বাৰু আৰু আপোনালোককো অকনমান দেখাই দিম এইফালে বৌৱে ফটো উঠি আছে আৰু এইফালে কেমেৰামেন পুৰা ফটো তোলাত ব্যস্ত বৰ ধুনীয়াকৈ বনালে ন স্কুলখন কোন ক্লাছলৈকে আছে জানো সেইটোহে নাজানো ইমান ধুনীয়াকৈ বনাইছে এইফালে চাহপাত তোলাও দেখাই দিছে আৰু এইফালে এটা ৱাটাৰ পাম্প বনাই থৈছে অহাই নাই বহুত বছৰ সেইকাৰণে দেখাও নাই বাৰু বজাৰ পৰা আহিলে কি আনিলে বা কি কৰিছে এইটো অকমান উঠাই দিছো কেমেৰাত ভিডিঅ' দি দিম মামি বজাৰ পা গাঁৱৰ ৰাস্তা সোমোৱাৰ পৰা যোনখন বাগান মানে ষ্টাৰ্ট হৈছে গোটেই গাঁৱৰ চাৰিওফালে বাগানখন বেৰি আছে আৰু বহুত দিন হ'ল বজাৰলৈ অহা নাই আজি বহুত দিনৰ পাছত আহিছোঁ গৰম উঠি গৈছে বহুত গৰম আৰু ইমান গৰমতো আহিছোঁ উঠাবলৈ আপোনালোকক অলপতো কষ্ট কৰিবই লাগিব ন কিবা এটা দেখাবলৈ হ'লে সদায় আৰু ঘৰতে কিমানো দেখাই থাকিম আজি অলপ সেইকাৰণে বজাৰৰ ফালে আহিছোঁ এইফালে বাগানৰ কলনীবিলাক আছে ঘৰবিলাক এই ওচৰতে নৈখন আছে দিল্লী নদীখন দিল্লী ঘাটৰ ব্ৰিজ আছে আগত সেয়া দেখাইছিলোঁ বাৰু আগতে এটা ভিডিঅ'ত আৰু কি ক'ম আহি আছোঁ গৰম উঠি গৈছে ভাগৰ লাগি গৈছে বৌ ৰ'ক বৌ আৰু ভণ্টিও আহিছে লগত অকলে অকলেনো কি ক'ম সিহঁতৰ দুজনীকো অকণমান কথা পাতি পাতি গ'লে ভাল লাগিব ন ভাগৰ মৰিব তেতিয়া ৰ'ক 5 বছৰ মই দিল্লী বাগান বজাৰলৈ আহিছোঁ আমি আকৌ কথা চথা ক'ব নাজানো দেই বৰ ভালকৈ খাং লং যাং এনেকৈহে পাতোঁ সেই ষ্টাইলত ক'বলৈ গ'লে কিবাহে ওলায় মিঠা পকৰি খাম আৰু আজি দিল্লী বাগান বজাৰ 5 বছৰ মূৰত বহুত দিন অহা নাই আকৌ সঁচাকৈ আগতে ইয়াত বজাৰখন থাকোঁতে অহা আৰু ইয়ালৈ আনিলে কেইবছৰ হ'ল নাজানো আৰু ইয়াত আহিয়ে পোৱা নাই আগতে এতিয়া য'ত মানে বজাৰখন আছে তাত আগতে আমি সৰুতে চিনেমা চাবলৈ আহিছিলোঁ কালী পূজা তাত পৰ্দা চিনেমা লগাই আৰু চিনেমা চাবলৈ আহোঁ আৰু এতিয়া আহিছোঁ বহুত দিনৰ পাছত আপোনালোককো দেখাই যাম ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকণমান আগবাঢ়ি যাবলৈ আপোনালোকে সহায় নকৰিলে কোনে কৰিব আৰু হয় নাই তেনেহ'লে ব'লক গৈ থাকোঁ এই বাগানখনৰ অকণমান সিফালে দিল্লী নদীখন আছে দিব চাব দেই এতিয়া খেদেনে নেখেদে জানো এইখিনি ছাতি দেখিলে খেদে আকৌ আজি ভিডিঅ' কৰি আছোঁ বুলি খেদিও নাহিব পাৰে আচলতে পোৱালি নাই যে পোৱালি থকাখিনি বিৰাট দূৰলৈকে খেদিলেহেঁতেন মোক যে খুটিও পাইছে আকৌ এইটো মন্দিৰ এটা পালোঁ কি মন্দিৰ জানো বজাৰ পৰা আহিলে আহিলে ভিডিঅ' বনাইছোঁ নেকি অকণমান বনাই দিছোঁ ভিডিঅ' উঠিবলৈ পাৰিব একো নহয় বজাৰ পাই গ'লোহি এতিয়া আপোনালোকক দেখাই যাম কি কি দেখাবলৈ পাৰোঁ ময়ো অহা নাই বাৰু বহুত দিন লাও মে মাংস কাটি আছে কেইটকা বা কেজি দাম কমাই নাই নেকি নকমাই কেলৈ বা বাকী ধুনীয়া ধুনীয়া তাজা তাজা মাংস এইফালে মাছ কাটি আছে ধুনীয়া ধুনীয়া মাছ তাজা তাজা ওলাই আছে বুজিছে তিনিটা ভালে ভাল আপোনাৰ চবফালে মাংস মাছৰ বেপাৰী আছে দেখাই দিছোঁ অলপ অলপ ন এইখিনি লোকেল মাছ চাগে লোকেল মাছ বুজিছে পুৰা বুজিছে
লাগি আছে ন অকণমান ময়ো লাগি আছোঁ ভালে আজি আপোনাৰ দোকান নাই নেকি কেলে ঘৰ গৈছিলোঁ বহিছে চেম্পু দাদা খবৰ ভাল এই যে মিহি দিয়ে কেইটকানো কেজি জলকীয়া পোৱা 50 টকা পোৱা 50 টকা জলকীয়া কেইটানো কেইটকা 10 টকীয়া ভাগ 10 টকীয়া ভাগ অলপ আগতে আমি কালী পূজাত চিনেমা চাবলৈ আহোঁ এতিয়া বহুত বছৰ হ'ল চিনেমা দিয়াও নাই বাৰু এইফালে ছাইডত এটা মন্দিৰ আছে কালী মন্দিৰ আগতে আমি মিঠা কৰি খাব লাগে আহি থাকোঁ নহয় ইমান দূৰৰ পৰা বজাৰলৈ কোনকেইটা খাবলৈ আহোঁ বেগ লাগে যদি কাকা লাগে বেগ আৰু বেগ আপুনি কিন্তু নেটত দেৰি কৰি নেকি হয় হয় আপুনি নেটত দেৰিবলৈ চাৰ্ভে কৰিব আহিছে চাই লওঁ আমিও লৈ লওঁ এটা এটা ময়ো লওঁ বোলো এটা ৰিং ক্লিয়াৰ মলম এই মলম লগালে আৰু ক্লিয়াৰ মলম এইটো ভাল হ'ব সেইটো কিন্তু বহুত দিন মানে বছৰ যায় এইটো বহুত বছৰ যায় ভাৰতবৰ্ষৰ বহুত পুৰণা চৰ্চিত আয়ুৰ্বেদিক কোম্পানীৰ পৰা আমি বহুত প্ৰকাৰৰ আয়ুৰ্বেদিক ঔষধ লৈ দহ টকাত কেইটা দিয়ে বা 5টা এটা 2 টকা মিঠা পৰি লৈ লৈছোঁ লগতে ফোনলৈ লৈ লৈছোঁ এইখিনি টোপোলা টোপোলা কৰি এতিয়া ঘৰত গৈ লাল চাহৰ লগত দবাই দিম আৰু ন আৰু কোৰ এখন লওঁ বুলি ভাবিছোঁ যিহেতু কোৰ নাই ঘৰত এতিয়া শাকৰ ছিজন আহিছে নহয় দাদা শাকৰ খেতি কৰিব লাগিব নহয় জানো এইয়া কোৰ এখন লৈ লওঁ দাম দৰ কৰা হ'লে বাৰু 250 টকা দিম বুলি কৈছোঁ দাদাই কৈছে 320 টকা মই কৈছোঁ 250 টকা কটাইবিলাক কেনেকৈ দাম কটাইবিলাক দাম কটাই নলোৱা কটাই ন এখন 70 টকা কটাই আছে বাৰু এনেকুৱা দোকানখন নালাগে বেলেগ কিবা দৰকাৰ হ'লে আকৌ আহিম ন এইয়া মাছ 1 কেজি লৈ লৈছোঁ শুকুৱাবলৈ শুকতি খুন্দিব লাগিব যিহেতু এচুঙা হোৱাই নাই আকৌ আগতে এইখিনি কিনি পিনে খুন্দি লওঁ যে আধা চুঙা হ'লহে এইখিনি আকৌ শুকুৱাই পিনে খুন্দিব লাগিব বেগ নানিলি যে এতিয়া কি হ'ল আনিছোঁ বেগ মই বেগ উলিয়াই লওঁ উলিয়াই পাছত আহিছোঁ কি কৰিছে গৰম কেনেকুৱা বাকী খবৰ খাতি ভাল আজিকালি ৰিচাৰ্জ কৰে নাই দিয়কচোন নেটপেক এটাকে ভৰাই দিয়ক গ'ল এতিয়া ঘৰলৈ আহি আছোঁ ঘৰত পোৱাগৈ নাই বাৰু এইয়া দোকান এখনত সোমাই যাওঁ আধাৰ আৰু ভোটাৰ কাৰ্ড যিহেতু লিংক কৰিব দিছে এয়া কৰিবলৈও আহিছোঁ একেবাৰতে কৰি থৈ যাওঁ একে বনালে পাই বহুত দিন অহা নাই যে দেখাও নাই কি খাইছা কি নাম লাগে বসন্ত কি নাম লাগে হা তোমার मेरे भिंता है কি নাম লাগে दिया बड़ा हो गल नेকি दादा चलो अभी
কি বুলি কয় গমন ঘৰলৈ আৰু এই কিজনী ইহঁতকো লগাই ৰাস্তাটো যিহে জয়াল ওলাব বুলি ৰাস্তাটো বুলি ভয় খাই সেইকাৰণে আমাক মাতি আছে বজাৰ পৰা আহিছ নাই বুলি অথনিৰ পৰা ইহঁতৰ কাম অথনিয়ে শেষ হ'ল তথাপি আমালৈ ৰৈ আছে ভৰতে এতিয়া গোটেইকেইজনী গৈ থাকোঁ আৰু আজি খুব ভাল হ'ল মোৰ কাৰণে দুটা খুব জৰুৰী বস্তু পালোঁ মই পানী বটল স্কুললৈ নিবলৈ খুব বেগৰ প্ৰয়োজন হৈ থাকে স্কুললৈ যোৱা টাইমতে তাৰমানে দিগদাৰ হয় আৰু আজি বেগ এটা ল'লোঁ নহয় 100 টকাটো পালোঁ ভাল লাগিছিল বেগটো তাৰপিছত আৰু কোৰ এখন এতিয়া যিহেতু খেতি ছিজন আহি আছে শাক পাত কৰিবলৈ খেতি কৰিবলৈ এনেকৈ গেটৰ ওচৰত গৈছে বজাৰ পৰা আহিলোগে আপোনালোকৰ ঘৰটো যে মই দেখা নাই আকৌ এইফালে অহা নহয় নাই অঁ বৰ ধুনীয়াকৈ বনালে দেই সঁচাকৈ বোৱাৰী অহা কথা না কোনো নাহিছে ইমান ধুনীয়াকৈ ফুলিছে অঁ হেৰি সোমাইছে যে পানী খাই যাওঁ ন গৰম উঠি গ'লগৈ এতিয়া পানী চানী খাই যাওঁ নালাগে ইমান ধুনীয়া ঘৰটো একেবাৰে তলৰ পৰা দেখাই ধুনীয়াকৈ এইবোৰ ফুল আজি ধুনীয়া লাগিছে দেই ঘৰটো মই যাওঁ উপায় নাই আকৌ গৰমত আহি খোজকাঢ়ি ভাগৰ লাগি গ'ল অকণ বহি লৈছোঁ আমি ঘৰতে জানি ভাগত পানী আৰু এতিয়া যাম আৰু বোলো ভাগৰটো অলপ পলুৱাই ল'লোঁ ফেনৰ অঁ পইচা দি লওঁ আকৌ ফেনৰ হাৱা তই ফ্ৰীতে নলওঁ পইচা দি নলওঁ তাৰমানে বেলেগৰ ঘৰত হ'লেও আকৌ ফ্ৰীতে লৈ লৈছোঁ চেনেলটো চাই দিব হেৰি যে মেখেলা গৈ থাকোঁ আৰু গেটখনো কি ধুনীয়া আমি গাঁৱলীয়া মানুহটোৱে দেখাই নাই এইবোৰ গেটখনো দেখা নাই দেই এনেকুৱা মাৰিব নাজানো এয়া লাইন পাতি আহি আছে আমি পাহাৰৰ পৰা নামি হা দিলোঁ গোবৰ এটা থেপে ভিডিঅ' কৰোঁতে গোবৰতে ভৰি দিলোঁ দেই গোবৰখিনি দেখাবলৈ নহ'ল আৰু এনেকৈ গোটেইখিনি লগত আহিলে ভাল লাগে মোৰ অকলে অকলে ভিডিঅ' দিবলৈও মন নাযায় কথা ক'বও নাজানো যে সেইকাৰণে চাব দেই ভিডিঅ'টো ছাতি ল'ব দিছে ছাতি ল'বলৈ দিয়াও ভাড়া দিব লাগিব নহয় এতিয়া বৌ মোক মিঠা বুলি বজাৰলৈ নিলে কিন্তু কিনি নিদিলে ছাতি ল'ব দিছে ভাগৰ লাগি গৈছে দেই কথা চথা ক'ব পৰা নাই আৰু তাতে বেগ এডালো লৈ লৈছোঁ ভাৰ দি ফটো মাৰি গৈছে ইফালে চেলফি লে ৰে কৈ গৈছে বৌৱে এনেকৈ মা বেদীৰ লগত পঢ়া চাগে ন ফোনত কথা পাতি তই ফটো মাৰিবি নেকি পষ্ট দে আকৌ মই অকণমান দেখাই দিম কথা অলপ আগবাঢ়ো ডাঙৰ গৰু এটা আহিছে এইটো ভয় লাগে দেই বাহুতে ক'ৰবাত পা লাগে আৰু এই ৰাস্তাটো মোৰ বহুত ভয় লাগে বহুত ওলাই ইয়াত বুকুত চকু লগা বহুত ওলাই বহুত ভয় লাগে আগতে দৌৰি দৌৰি যাওঁগৈ সেইকেইজনক এৰি থৈ ঘৰ পালোহি এতিয়া আৰু বেগকেইটা দেখাইছিলে বাৰু আকৌ এবাৰ দেখাই দিছোঁ এতিয়া এয়া এটা বেগ
আৰু এটা বেগ ল'লোঁ স্কুললৈ, নহ'লে পানী নিবলৈ খুব অসুবিধা হয়, পানী আৰু ছাতি লৈ ফুৰিবলৈ, সেইকাৰণে পানী নিবলৈ বেগ এটা লৈ আহিছোঁ। 100 টকাতে পালোঁ, দুটা লৈ ল'লোঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আপোনালোকে। ধন্যবাদ।